মোৰ নাম মালিনী। মই মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ। পঢ়া শুনাৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ নাছিল। সেয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঢ়া শুনা এৰিছিলোঁ। মই এটা সুখী পৰিয়ালৰ আছিলোঁ। দেউতাৰ 2 ভাই আৰু এগৰাকী ভনীয়েক আছিল। আৰম্ভণিৰে পৰা মোৰ পৰিয়ালত সম্পত্তিৰ স্বাৰ্থত কাজিয়া চলি আছিল। দেউতাই গোটেই দিনটো আদালতত ঘূৰি ফুৰোঁতেই গৈছিল, কাৰণ মোৰ খুৰা আৰু ডাঙৰ দেউতা দুয়োজনেই আমাৰ সম্পত্তিৰ এটা অংশ দখল কৰিব বিচাৰিছিল। মোৰ সময়বোৰ এনেকৈয়ে পাৰ হৈ গৈছিল। মোৰ বেষ্ট ফ্ৰেণ্ড মানসীৰ বিয়া হোৱাৰ খবৰটো পাইছিলোঁ। মানসীৰ পৰিয়ালটো বৰ ধনী আছিল। মানসীয়ে মোক তাইৰ সকলো ফাংচনলৈ বিশেষভাৱে নিমন্ত্ৰণ জনাইছিল। মই তাইৰ মেহেন্দী ফাংচনলৈ গৈছিলোঁ। ঘৰলৈ অহাৰ সময়লৈকে বহুত দেৰি হৈছিল। মই খোজকাঢ়ি ঘৰলৈ আহি আছিলোঁ। তেনেতে তীব্ৰ বেগত পাৰ হৈ যোৱা এখন গাড়ী মোৰ ওচৰতে ৰৈ গ'ল আৰু কোনোবাই মোৰ মুখৰ ওপৰত কাপোৰ এখন ৰাখিলে আৰু মই অচেতন হৈ পৰিলোঁ। চকু মেলি মই নিজকে এটা বন্ধ ডাঙৰ কোঠাত পাইছিলোঁ, য'ত ইতিমধ্যে কিছুমান ছোৱালী আছিল। এইটো বুজিবলৈ মোৰ বেছি সময় নালাগিল যে আমাক কিয় বন্দী কৰি ৰখা হৈছে। ইয়াত সৰু ল'ৰা ছোৱালীকো ৰখা হৈছিল আৰু সিহঁতৰ দ্বাৰা ভিক্ষা, ড্ৰাগছৰ বিক্ৰী আদি কাম কৰিছিল। কিছুমান ছোৱালী ক্লাবত নাচিব দিছিল আৰু কিছুমান বেশ্যালয়ত বিক্ৰী কৰা হৈছিল। পুলিচো এই গেংটোৰ লগত জড়িত আছিল। এই ল'ৰাবোৰৰ এজনে মোক চাই হাঁহিলে। তেওঁক দেখি মোৰ বৰ খং উঠিল। তেওঁ মোৰ ফালে চাই আছিল। মই ভয়তে এজনী ছোৱালীৰ হাতত ধৰিলোঁ আৰু তাইক ক'লোঁ যে যিকোনো উপায়েৰে আমি ইয়াৰ পৰা ওলাই যাব লাগিব। মই ভয়ত কঁপি আছিলোঁ। নিজৰ লগতে মা দেউতাৰো চিন্তা আছিল। মোৰ অবিহনে তেওঁলোকৰ কি অৱস্থা হৈছে। সকলো ছোৱালীয়ে কান্দিছিল আৰু ল'ৰা ছোৱালীবোৰেও চিঞৰি চিঞৰি কান্দিছিল। মই এটা শিশুৰ ওচৰত বহিছিলোঁ। সেই শিশুটি বৰ মৰম লগা আছিল। সেই শিশুটিৰ প্ৰতি মোৰ বৰ দুখ লাগিল। তাৰ ফালে চাই এনে লাগিল যেন সি খঙেৰে মাটিলৈ চাই আছে। মই তাৰ মূৰত মৰমেৰে চুমা খাই ক'লোঁ, তুমি এই নিষ্ঠুৰ মানুহবোৰৰ হাতত কেনেকৈ আহিলা? মই প্ৰশ্নটো সোধাৰ লগে লগে শিশুটিয়ে কান্দিবলৈ ধৰিলে। তাৰ পিছত কিছুমান মানুহ তাত আহি সকলোকে ভেড়া ছাগলীৰ দৰে মাৰপিট কৰিবলৈ ধৰিলে আৰু মাৰপিট কৰি থাকোঁতে তেওঁলোকে কৈ আছিল, আজি তহঁত আন ঠাইলৈ যাব লাগিব। ইয়াত প্ৰায় 50 জন মানুহ কাৰাগাৰত বন্দী হৈ আছিল আৰু এই 50 জন মানুহক আন ঠাইলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল। এই আন্ধাৰ কাৰাগাৰৰ কোঠাটোত বহু দিন ধৰি সূৰ্য দেখা পোৱা নাছিলোঁ। কেতিয়া দিন হয়, কেতিয়া ৰাতি হয় মোৰ কোনো ধাৰণা নাছিল। আৰু সন্ধিয়া হ'লে ইয়াত উপস্থিত কিছুমান মানুহৰ দ্বাৰা ড্ৰাগছৰ যোগানৰ কামো আৰম্ভ হ'ল। এতিয়া মোৰ এই দিনটোলৈ ভয় আছিল, যিদিনা এই মানুহবোৰে মোকো ঘৃণনীয় কামত লিপ্ত কৰাব। এতিয়া এই মানুহবোৰে ইয়াত উপস্থিত সকলোকে ড্ৰাগছৰ প্ৰতি আসক্ত কৰাইছিল। এদিন মোকো আন এটা কোঠালৈ লৈ যোৱা হ'ল। এজন ল'ৰাই মোক এটা বেজী দিলে। এতিয়া প্ৰতিদিনে এনেকুৱাই হয় আৰু মই কেতিয়া নিচাৰ প্ৰতি আসক্ত হৈ পৰিলোঁ গমেই নাপালোঁ। যিটো ল'ৰাই বেজী দিছিল মই তেওঁৰ ওচৰলৈ যাবলৈ ধৰিলোঁ আৰু তাৰ লগত মনৰ সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ আৰু বহুত কান্দো। এই দুৰ্ঘটনাৰ পিছত চাগে মোৰ মা দেউতা মৰি মৰি যি আছে। ওচৰ চুবুৰীয়া মানুহে মা দেউতাক মোৰ বিষয়ে নিশ্চয় বহুত বেয়া বেয়াকৈ কৈছে। এই ল'ৰাটোৰ নাম আছিল ৰাহুল। মোক সি প্ৰতিশ্ৰুতি দিছিল যে এদিন তোমাক ইয়াৰ পৰা উলিয়াই দিম, কিন্তু তাৰ আগতেই ৰাহুলক কোনোবাই পুলিচৰ হাতত গতাই দিলে। কোৱা হয় যে বেয়া সময়বোৰ পাৰ হৈ যায়, কিন্তু সেই সময়ৰ মাজেৰে পাৰ হৈ যোৱাজনেহে জানে সময় কেনেকৈ পাৰ হৈ গ'ল। এদিন আমাৰ চোৰাংচোৱাগিৰিত থকা মানুহজন হঠাতে মূৰ ঘূৰোৱা যেন লাগিল আৰু পৰি অচেতন হৈ পৰিল। আমি সকলোৱে এই সুযোগ লৈছিলোঁ আৰু সকলোৱে তাৰ পৰা পলাই গ'লোঁ। বিশ্বাস কৰক, সেইদিনা মই গম পালোঁ স্বাধীনতা কি। সকলোৱে নিজৰ জীৱনটো ভাল পায়। আমি সকলোৱে অন্ধভাৱে দৌৰি আছিলোঁ। কিছুমান মানুহে গুলী খালে আৰু কোনোবা এই হুলস্থুলত আঘাতপ্ৰাপ্ত হ'ল। মই মাটিত বাগৰি পৰি গৈছিলোঁ। ইমান জোৰেৰে পৰিলোঁ যে মোৰ বাহুটো ভাঙি গ'ল। কিন্তু এই মুহূৰ্তত এই বিষতকৈও বেছি মই ভাবি আছিলোঁ যে মই যিকোনো প্ৰকাৰে ইয়াৰ পৰা
পলাই যাব লাগিব। নহ'লে মই গোটেই জীৱন তেওঁলোকৰ বন্দীত্বত থাকিম। এটা জনশূন্য ৰাস্তা আছিল। ৰাস্তাৰ কাষেৰে এখন ঘন হাবি আছিল। মই এই হাবিত প্ৰৱেশ কৰিলোঁ আৰু বৰ কষ্টৰে মোৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা ওলাই আহিলোঁ। ইতিমধ্যে ৰাতি দেৰি হৈ গৈছিল। অহা যোৱা কৰা যান বাহনবোৰ ৰখাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ৰাতিৰ এই সময়ত কোনোৱে লিফ্ট দিবলৈ সাজু নাছিল। মই তাৰ পৰাই খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। কিন্তু লঘোণে ভোকে আৰু নিচাৰ বাবে খোজ কঢ়াত মোৰ বাবে অসুবিধা হৈ পৰিল। কিছু দূৰ যোৱাৰ পিছত তাতেই পৰি অচেতন হৈ পৰিলোঁ। যেতিয়া চকু মেলিলোঁ মই হস্পিটালৰ ৱাৰ্ড এটাত আছিলোঁ। মোৰ ওচৰতে এজন ডাক্তৰ আৰু দুজন পুলিচ থিয় হৈ থকা দেখিলোঁ। পুলিচে মোক জেৰা কৰিবলৈ ধৰিলে। মই ভয় খাইছিলোঁ যে মই আকৌ যি বিপদৰ পৰা ওলাই আহিছিলোঁ সেই বিপদত মই আকৌ আবদ্ধ হৈ পৰিম। গতিকে মই কথাবোৰ নজনাটোৱেই ভাল বুলি ভাবিলোঁ। পুলিচে মোৰ ঘৰৰ ঠিকনাটো লৈ গ'ল আৰু মই মোৰ মাক দেখিলোঁ। মা সন্মুখত থিয় হৈ আছিল। মোক দেখাৰ লগে লগে মায়ে চিঞৰিবলৈ ধৰিলে। মানুহে মোক কৈছিল যে মায়ে আজি 6 মাহৰ পিছত কথা পাতিছে। মোক অপহৰণ কৰাৰ সময়ত মানুহে মা-দেউতাক ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে যে তোমাৰ ছোৱালীজনীয়ে বেয়া কাম কৰিছিল, সেইবাবে তাই ঘৰৰ পৰা পলাই গ'ল। দেউতাই এই সকলোবোৰ সহ্য কৰিব নোৱাৰিলে আৰু তাৰ পিছত এদিন এই পৃথিৱীখন এৰি তেওঁ বিদায় ল'লে। মোৰ মা জীয়েক আৰু স্বামীৰ দুখৰ বাবে মানসিকভাৱে অসুস্থ হৈ পৰিল। আজি মোক দেখি জোৰেৰে কান্দিবলৈ ধৰিলে। 2 দিন হস্পিটালত থকাৰ পিছত ঘৰলৈ আহোঁতে মই গম পালোঁ যে এই সমাজখন, তেওঁলোকৰ মনত আছে ঘৰৰ পৰা পলাই যোৱা ছোৱালীবোৰ, কিন্তু কোনোবাই অপহৰণ কৰাটো দেখা নাপায়। প্ৰতিজন মানুহে চকুত কাপোৰ বান্ধি ৰাখে আৰু সকলোৱে নিজৰ নিজৰ চিন্তাধাৰা অনুসৰি আনৰ কথা ক'বলৈ আৰম্ভ কৰে। মই ঘৰলৈ অহাৰ লগে লগে মোৰ ঘৰত চুবুৰীৰ মানুহবোৰ গোট খাই মোক এনেকুৱা প্ৰশ্ন কৰিবলৈ ধৰিলে যে কোন সেই ল'ৰাটো যাৰ লগত তুমি পলায়ন কৰিছিলা? এবাৰো মা-দেউতাৰ কথা নাভাবিলা? তোমাৰ কাৰণে তোমাৰ দেউতা এই পৃথিৱী এৰি গুচি গ'ল। মই মোৰ কথা বুজাবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ কথা কোনেও নুশুনিলে। সেয়ে মই মৌন হৈ পৰিলোঁ। মানুহে মাক ক'লে যে তোমাৰ এই ছোৱালীজনীক ঘৰত ৰাখিলে সমাজৰ পৰা বাহিৰ কৰি দিয়া হ'ব। মায়ে এই সকলো মানুহৰ কথা শুনিলে। গতিকে মায়ে ভবা নাছিল কাৰোবাক যিকোনো কথা কোৱাটো উপযুক্ত, কাৰণ মায়ে জানিছিল যে আমাৰ কথা কোনেও নুশুনে। গতিকে মায়ে সেই মুহূৰ্ততে মোৰ হাতত ধৰি গাঁৱৰ পৰা ওলাই চহৰলৈ গ'ল। মাৰ এগৰাকী পুৰণি বান্ধৱী চহৰত বাস কৰিছিল। আমি ৰাতি 10 বজাত মাৰ বান্ধৱীজনীৰ ঘৰ পালোহি। হঠাৎ মাৰ বান্ধৱী সবিতা আন্তীয়ে আমাক তেওঁৰ ঘৰত দেখা পাই ভয় খাইছিল। আমি সকলোৱে কথা পাতি আছিলোঁ। তাৰ পিছত মই দেখিলোঁ যে সবিতা আন্তীৰ এজন ল'ৰা আছে, যি পাগল। তেওঁ আমাৰ ওচৰলৈ আহি মোক তেওঁৰ লগত খেলিবলৈ আহিবলৈ ক'লে। সবিতা আন্তীৰ ল'ৰা অতুলৰ বয়স প্ৰায় 23 বছৰ আছিল, কিন্তু তেওঁ শিশুৰ দৰেই আচৰণ কৰিছিল। তাৰ জেদৰ বাবে মায়ে মোক কৈছিল যে যোৱা, তাৰ কথা মানা, নহ'লে ই আমাক অসুবিধা দিব। সবিতা আন্তীয়ে ক'লে যে তেওঁৰ ল'ৰাটো বহুত সক্ষম আৰু শিক্ষিত আছিলে। তেওঁ নিজৰ কলেজৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল। এবাৰ মেচ খেলি থাকোঁতে কোনোবা খেলুৱৈয়ে তেওঁৰ মূৰত গধুৰ বস্তুৰে আঘাত কৰিছিল। মোৰ ৰূপত অতুলে বন্ধু এজনক বিচাৰি পাইছিল আৰু তেওঁ মোৰ লগত বহুত কথা পাতিছিল। লাহে লাহে আমি ভাল সময় পাৰ কৰিবলৈ ধৰিলোঁ। সবিতা আন্তীৰ ওচৰত আমি বহুত কৃতজ্ঞ আছিলোঁ, কাৰণ এই কঠিন সময়ত তেওঁ আমাক তেওঁৰ ঘৰত আশ্ৰয় দিছিল। আমাৰ বাবে এইটোৱেই যথেষ্ট আছিল। মায়ে সবিতা আন্তীৰ লগত মানুহৰ কাপোৰ চিলাই কৰিছিল আৰু মই গোটেই দিনটো ঘৰৰ কাম কৰিছিলোঁ। অতুলৰ দেউতাক এই পৃথিৱীত নাছিল। কেৱল সবিতা আন্তী আৰু অতুলহে তেওঁৰ ঘৰত থাকিছিল। কিছুদিনৰ পাছত মাৰ বান্ধৱীয়ে মোৰ মাক এটা অদ্ভুত অনুৰোধ কৰিলে যে তেওঁ মোৰ লগত অতুলক বিয়া কৰাব বিচাৰে। মায়ে সবিতা আন্তীক কৈছিল যে আমাক তোমাৰ ঘৰত আশ্ৰয় দিয়াৰ বাবে ইমান বৃহৎ মূল্য নিবিচাৰিবা।
কিন্তু মোৰ মাৰ বান্ধৱী সবিতা আন্টিয়ে এটা চৰ্ত ৰাখিলে, হয় মই তেওঁৰ ল'ৰাটোক বিয়া কৰাই দিওঁ, নহয় আমি আমাৰ ব্যৱস্থা আন ঠাইত কৰি লওঁ। মায়ে মোক ক'লে যে যিয়েই নহওক মই তোমাক অতুলৰ লগত বিয়া হ'বলৈ নিদিওঁ, কাৰণ তেওঁ পাগল। আমি ইয়াৰ পৰা আঁতৰি যাম। কিন্তু নাজানো কিয় অতুলৰ লগত থাকি মই তেওঁৰ লগত আকৰ্ষিত হৈ পৰিছিলোঁ। মাক বুজাই ক'লোঁ যে মা, আমি যদি এতিয়া ইয়াৰ পৰা গুচি যাওঁ আমি ক'ত ঘূৰি ফুৰিম? আমাৰ যাবলৈ ঠাই নাই। গতিকে আমি সবিতা আন্টিৰ কথাটো মানি লোৱাটো ঠিক হ'ব। মোৰ সিদ্ধান্তত মায়ে কান্দি থাকিল যে মোৰ মাত্ৰ এজনী ছোৱালী আৰু তাই কেনেকুৱা ভাগ্য আনিলে। আমি দুয়ো মা আৰু ছোৱালীয়ে ইজনীয়ে সিজনীক সাৱটি ধৰি বহু সময় কান্দি থাকিলোঁ আৰু কিছুদিনৰ পিছত মোৰ লগত অতুলৰ বিয়া পাতি দিলে। মোৰ বিয়াক লৈ মায়ে বহুত কান্দিছিল, কিন্তু মই কি কৰিম? মোৰ বাধ্যবাধকতাই মোক এই সকলোবোৰ কৰিবলৈ বাধ্য কৰালে। মোৰ দিনবোৰ এনেকৈয়ে পাৰ হ'বলৈ ধৰিলে। অতুলে মোক নিজৰ বন্ধু বুলি গণ্য কৰিছিল, কিন্তু পত্নীৰ অৰ্থ কি তাৰ কোনো ধাৰণা নাছিল। এদিন মোৰ দুৱাৰ মুখত এগৰাকী ভিক্ষাৰী মহিলা আহি ক'লে, মোক পেট ভৰাই খাবলৈ দিয়া, তোমাৰ সকলো ইচ্ছা পূৰণ হ'ব। তাইৰ কথাত মই হাঁহিলোঁ। মোৰ ভাগ্য এজন পাগল স্বামীৰ লগত। গতিকে মোৰ জীৱনত ইয়াতকৈ ডাঙৰ দুখ কি হ'ব পাৰে? মই যেতিয়া তাইক ভালদৰে খাবলৈ দিওঁ তেতিয়া তাই ক'লে, যা ছোৱালী, তোমাৰ স্বামীয়ে তোমাক বহুত ভাল পাব। তেওঁৰ কথা শুনি মই আচৰিত হৈছিলোঁ। মোৰ পাগল স্বামীয়ে মোক কেনেকৈ ভাল পাব? কিন্তু কোৱা হয় আশীৰ্বাদে জীৱনৰ ভাগ্য সলনি কৰে। কিবা এটা তেনেকুৱাই হ'বলৈ ধৰিলে। কেইদিনমানৰ পিছত মই বুজিলোঁ যে অতুলৰ অৱস্থা দিনক দিনে উন্নত হৈ আহিছে। অতুলৰ অৱস্থা ভাল হোৱা দেখি আমি আকৌ তেওঁৰ চিকিৎসা আৰম্ভ কৰিলোঁ। এইবাৰ ডাক্তৰৰো সম্পূৰ্ণ আশা আছিল যে অতুল সোনকালে ভাল হ'ব। মই গোটেই দিনটো অতুলৰ যত্ন লোৱাত কটালোঁ, কিন্তু মোৰ কষ্টৰ ফল দিলে আৰু অতুলৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। এতিয়া আগৰ তুলনাত ভাল হৈছে, কিন্তু অতুল ভাল হোৱাৰ লগে লগে নাজানো মোৰ শাহুৰ কি হ'ল যে তেওঁ মোক ঘৃণা কৰিবলৈ ধৰিলে। মোৰ প্ৰতি অতুলক উচটনি দিবলৈ ধৰিলে। এই বেয়া পৰিস্থিতিটো ভাগ্যই মোক সহায় কৰা নাছিল আৰু মাৰ স্বাস্থ্যৰ অন্যতম অৱনতি ঘটিছিল। মোৰ শাহুৱে মাৰ চিকিৎসাত মোক সহায় কৰা নাছিল আৰু হঠাতে মায়ে এই পৃথিৱীখন এৰি থৈ গৈছিল। মাৰ মৃত্যুৰ পিছত মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ। মোৰ শাহুৰ ঘৰত থাকিবলৈতো ঠাই আছিল, কিন্তু মোৰ নিজৰ কোনো নাছিল। মাৰ মৃত্যুৰ লগে লগে মোৰ ওপৰত শাহুৰ অত্যাচাৰ আৰু বাঢ়ি গ'ল। তেওঁ মোৰ স্বামী অতুলক মোৰ বিৰুদ্ধে সঁচাই মিছাই কিছুমান কথা লগাব ধৰিলে। অতুল আগৰ তুলনাত বহুত ভাল হৈ গৈছিল, কিন্তু সি মাকৰ হাতৰ খেলনা হৈ পৰিছিল। মাকে যিয়েই নকওক কিয় সি মাকৰ নিৰ্দেশনা মানি চলিছিল। আমি স্বামী আৰু পত্নী এটা অদ্ভুত সম্পৰ্কত সংযোগ আছিল। একেলগে থকাৰ পিছতো আমি ইজনে সিজনৰ লগত নাছিলোঁ। আমাৰ সম্পৰ্ক এনেদৰে চলি আছিল যেতিয়ালৈকে এদিন মোৰ ভাগ্যই নতুন ৰূপ লোৱা নাছিল। হঠাতে মই সেই কথা গম পালোঁ। মই মা হ'বলৈ ওলাইছোঁ, কিন্তু মাতৃ হোৱা খবৰটো শুনি মই একেবাৰেই সুখী হোৱা নাছিলোঁ। কাৰণ মোৰ আৰু অতুলৰ মাজৰ সম্পৰ্কৰ বিভাজনৰ আমাৰ ভৱিষ্যতৰ সন্তানৰ বাবে ভাল নাছিল। মোৰ মনত এই ভয়টোৱেই আছিল যে অতুল ভাল পিতৃ হ'ব পাৰিবনে নাই। ভাল স্বামী নোহোৱা মানুহ কেনেকৈ ভাল পিতৃ হ'ব? এই ভয়ৰ বাবে মোৰ সন্তানক এই পৃথিৱীলৈ আনিবলৈ ভয় কৰিছিলোঁ। মোৰ ওচৰৰ এগৰাকী মহিলাৰ লগত কথা পাতিলোঁ, যি এগৰাকী চৰকাৰী চিকিৎসালয়ৰ নাৰ্ছ আছিল। তাই মোক সহায় কৰিবলৈ মান্তি হ'ল, কিন্তু হস্পিতাললৈ যোৱাৰ পিছত মই গম পালোঁ যে মোৰ গৰ্ভপাত কৰিব নোৱাৰিম। চেষ্টা কৰিলে মোৰ জীৱন বিপদত পৰিব। দুখী মুখ এখন লৈ ঘৰলৈ উভতি আহিলোঁ। সেই 9 মাহ মোৰ বাবে 9 বছৰৰ দৰে আছিল। কেনেবাকৈ এই 9 মাহ পাৰ হৈ গ'ল আৰু মই 2টা যমজ সন্তান জন্ম দিলোঁ। এটা ল'ৰা আৰু আন এগৰাকী ছোৱালী আছিল। মনত এটা অদ্ভুত সুখ। মোৰ ল'ৰা ছোৱালী 2টা দেখি
মনটো বহুত আনন্দিত হৈ উঠিল। মই দুয়োকে মোৰ বুকুত সাৱটি ধৰিলোঁ। সন্তান জন্ম হোৱাৰ পিছত অতুল আৰু মোৰ শাহুৰ মনোভাৱ এতিয়া আগৰ তুলনাত ভাল হৈ গ'ল। তেওঁলোক দুয়োজনে হয়তো মোক ভাল নাপালেও মোৰ সন্তান দুটাক মৰম কৰিছিল। মোৰ দৰে এজনী অভাগিনীৰ বাবে এইয়াই যথেষ্ট। লাহে লাহে মোৰ দিনবোৰ এনেকৈয়ে পাৰ হ'বলৈ ধৰিলে আৰু সেইদিনা মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া দিন আছিল, যেতিয়া মোৰ সন্তানে মোক মা বুলি মাতিছিল। এই কথাটো কেৱল যিসকলৰ নিজৰ কোনো নাই তেওঁলোকেহে বুজিব। এদিন মোৰ শাহু আৰু মোৰ স্বামী অতুল কিবা কামত ওলাই গৈছিল। কিন্তু উভতি অহাৰ সময়ত দুয়োজনেই দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু ঠাইতে দুয়োৰে মৃত্যু হৈছিল। মৃত্যুৰ খবৰ শুনি মই আকৌ এবাৰ ভাগি পৰিলোঁ। মোৰ বাবে তেওঁলোক যিমানেই বেয়া নহওক কিয়, তেওঁলোকেই মোৰ একমাত্ৰ ভৰসা আছিল। এই সকলোবোৰ ভাবি মোৰ ৰাতি ৰাতি টোপনি নহা হৈছিল। আমি এতিয়া কেনেকৈ জীয়াই থাকিম? মই জমা কৰি ৰখা সামান্য মূলধন কেইদিনমান চলিলোঁ। তাৰ পিছত লাহে লাহে আমাৰ ঘৰত খাদ্যৰ অভাৱ হ'বলৈ ধৰিলে। এগৰাকী মাতৃয়ে নিজেই ভোকত থাকিব পাৰে, কিন্তু তাই নিজৰ সন্তানক ভোকত ৰাখিব নোৱাৰে। মই ওচৰৰ স্থানীয় অঞ্চলত কাম কৰি মোৰ সন্তানক খুৱাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু এগৰাকী বিধৱা মহিলাৰ কোনো সমৰ্থন নাই। মানুহৰ ঘৰলৈ কাম কৰিবলৈ গ'লে তেওঁলোকৰ ঘৰৰ মানুহবোৰে মোক লেতেৰা চকুৰে চাই থাকে। এদিন এনেকৈ কাম বিচাৰি ঘূৰি ফুৰিছিলোঁ। যেতিয়া মই গম পালোঁ যে এজন মানুহক ড্ৰাইভাৰৰ প্ৰয়োজন, মই গাড়ী চলোৱা শিকিছিলোঁ। সেই দিনকেইটাত যেতিয়া মোক অপহৰণ কৰা হৈছিল, সেই অপহৰণকাৰীবোৰে আমাক প্ৰশিক্ষণ দিছিল যাতে সময় আহিলে আমি গাড়ী চলাই পলাই যাব পাৰোঁ। কিন্তু আকৌ সমস্যাটো আছিল যে মই এজন পুৰুষৰ গাড়ী চলাবলগীয়া হৈছিল। গতিকে মই মোৰ চেহেৰা সলনি কৰি এজন পুৰুষ মানুহৰ পোছাক পিন্ধিলোঁ। মোৰ ফালে চাই যিকোনো ব্যক্তিয়ে ভাবিব যে মই এজন পুৰুষ মানুহ। আৰু মই সেই মানুহজনৰ গাড়ী চলাবলৈ আৰম্ভ কৰিলোঁ। সেই মানুহজন বৰ ধুনীয়া আছিল। তেওঁ মোক সকলো কথা কৈছিল। ছাৰ আৰু মোৰ মাজত গভীৰ বন্ধুত্ব গঢ় লৈ উঠিল। গাড়ী চলাওঁতে মোৰ যাত্ৰাও ভাল হ'বলৈ ধৰিলে। এদিন কথা পাতি থাকোঁতে মই তেওঁক সুধিলোঁ যে আপুনি কিয় এতিয়াও বিয়া কৰোৱা নাই? তেওঁ মোক কৈছিল যে মই এজনী ছোৱালী দেখিছিলোঁ আৰু মই তাইৰ প্ৰেমত পৰিছিলোঁ। কিন্তু জীৱনে মোক এনেকুৱা এটা সময় দেখুৱাই দিলে যে মই তাইক বিচাৰি নাপালোঁ। সেই ছোৱালীজনী ক'ৰবাত হেৰাই গ'ল। মই নাজানো তাইৰ কি অৱস্থা হ'ল। ছাৰে ক'লে যে পিছদিনা ছোৱালীজনীৰ ফটো দেখুৱাব। এতিয়া মই পিছদিনালৈ অপেক্ষা কৰি আছিলোঁ আৰু লগতে সেই ছোৱালীজনীৰ ভাগ্যৰ বিষয়েও। মই ভাবি আছিলোঁ যে তাইৰ ভাগ্য বহুত ভাল, কাৰণ কোনোবা পুৰুষে তাইক 7 বছৰ ধৰি ভাল পাই আহিছে আৰু তাইৰ স্মৃতিত তেওঁ এতিয়াও বিয়া কৰোৱা নাছিল। ল'ৰা ছোৱালীকেইটাক স্কুলত থৈ মই ছাৰক আনিব গ'লোঁ। যেতিয়া তেওঁ গাড়ীত বহিছিল, কিছু দূৰ যোৱাৰ পিছত মই তেওঁক ছোৱালীজনীৰ ফটোখন দেখুৱাবলৈ ক'লোঁ। ইমানবোৰৰ পিছতো সেইগৰাকী কোন ভাগ্যৱান যাক আপুনি ভাল পায়? যেতিয়া তেওঁ ছোৱালীজনীৰ ফটোখন উলিয়াই মোক দেখুৱাইছিল, মই ফটোখন দেখি থতমত খাইছিলোঁ। কাৰণ সেই ব্যক্তিজনে মোক মোৰ নিজৰ ফটো দেখুৱাই আছিল। এই ফটোখন মোক অপহৰণ কৰাৰ সময়ৰ। নাজানো এই ফটোখন কেনেকৈ উঠাইছিল। ব্ৰেক লগোৱাৰ বাবে গাড়ীখন হঠাৎ ৰৈ গৈছিল। ছাৰে ক'লে, সাৱধানে গাড়ী চলোৱা। তেওঁ কেনেকৈ গম পাব মই কি ভাৱনাত ডুব গৈ আছিলোঁ? তেওঁ মোক কৈছিল যে 7 বছৰ আগতে তেওঁ এটা গেঙৰ অংশ আছিল। তেওঁৰ আগৰ সময়ছোৱা আছিল এজন অপৰাধীৰ। কিন্তু তাৰ পিছত এদিন তেওঁ এখন মুখ দেখিলে, যি দেখি তেওঁ নিজকে প্ৰতিশ্ৰুতি দিলে যে তেওঁ এই জলাশয়ৰ পৰা ওলাই আহিব আৰু তেওঁ আনকি নিৰীহ ল'ৰা ছোৱালীবোৰকো মুক্ত কৰিব। তেওঁ ক'লে যে মই তাত উপস্থিত থকা মানুহবোৰক ড্ৰাগছৰ আসক্ত কৰি দিছিলোঁ। কিন্তু সেই ছোৱালীজনীক দেখাৰ পিছৰে পৰা মই তাইৰ প্ৰেমত পৰিছিলোঁ আৰু এই অন্যায়ৰ পৰা মুক্তি পাব বিচাৰিছিলোঁ। গতিকে
নিজকে পুলিচৰ হাতত গতাই দিলোঁ। তাৰ পিছত মই আৰক্ষীৰ বাবে চৰকাৰী সাক্ষী হৈ পৰিলোঁ। যেতিয়া তাত আৰক্ষীয়ে অভিযান চলাইছিল, তাত থকা সকলোৱে পলাই গৈছিল। তাৰ পিছত মই বুজিলোঁ যে মই ছোৱালীজনীক হেৰুৱাই পেলাইছোঁ। তাৰ পিছত মোৰ মনত পৰিল যে তাই এবাৰ মোক তাইৰ ঘৰৰ ঠিকনা দিছিল। মই তাইক বিচাৰি সিহঁতৰ ঘৰত উপস্থিত হৈছিলোঁ। তেতিয়া মানুহৰ পৰা গম পালোঁ যে তেওঁৰ বিচ্ছেদৰ সময়ত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। তাৰ পিছত ছোৱালীজনী আৰু তাইৰ মাকক সমাজৰ বাহিৰলৈ যোৱাৰ ভাবুকি দিয়া হৈছিল, যাৰ বাবে ছোৱালীজনী আৰু তাইৰ মাক এই গাঁওখন এৰি কৰবালৈ গৈছিল। মই ভালকৈ পঢ়িছিলোঁ, কিন্তু বেয়া সংগত পৰি অপৰাধী হৈ পৰিলোঁ। ছাৰৰ কথা শুনি মই তেওঁক সঁচা কথা ক'লোঁ যে মই সেই ছোৱালীজনী যাক আপুনি ইমান বছৰে ভাল পায়। কিন্তু মানুহৰ চকুৰ পৰা বাচিবলৈ মই মোৰ ৰূপ সলনি কৰিছোঁ আৰু মই এজন পুৰুষ মানুহৰ বেশত জীয়াই থাকিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া ৰাহুলে মোক চিনি পালে মই মালিনী, তেতিয়া তেওঁ মোক তেওঁৰ সন্মুখত দেখি বহুত আনন্দিত হ'ল আৰু তেওঁ মোক সাৱটি ধৰিলে। মোৰ লগত ঘটা সকলোবোৰ ঘটনা মই তেওঁক ক'লোঁ। ৰাহুলে মোক সান্তনা দি ক'লে যে তুমি চিন্তা নকৰিবা, মই সকলো দুখ আঁতৰাই তোমাৰ সন্তানক মোৰ নিজৰ নাম দিম। ৰাহুলে ক'লে, যেতিয়া তুমি মোৰ জীৱনলৈ আহিছিলা, তোমাক দেখি মই এই বেয়া সংগৰ পৰা আঁতৰি গৈ মোৰ জীৱনটো ভাল কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু তুমিও মোৰ পৰা বিচ্ছিন্ন হৈ গ'লা। তাৰ পিছত মই আকৌ মোৰ জীৱনটো উন্নত কৰাৰ চেষ্টা আৰম্ভ কৰিলোঁ। পঢ়াৰ বাবেই মই এটা ভাল চাকৰি পালোঁ আৰু সেই কামটো মই বৰ মন লগাই কৰিবলৈ ধৰিলোঁ, কাৰণ মোৰ মনত এই বিশ্বাস আছিল যে এদিন নহয় এদিন তুমি মোক নিশ্চয় লগ পাবা। কোৱা হয় যে যদি প্ৰেম সঁচা হয় তেন্তে এদিন মই তোমাক নিশ্চয় লগ পাম। আৰু আজি তুমি মোৰ সন্মুখত বহি আছা। মোৰো বৰ ভাল লাগিল ৰাহুলৰ কথা শুনি। এইটো কাৰণ হ'ল যে মই এজন সঁচা জীৱনৰ সংগী বিচাৰি পাইছিলোঁ। মই তেওঁক মোৰ সন্তানৰ লগত চিনাকি কৰাই দিলোঁ। কিছুদিনৰ পিছত ৰাহুলে মোক বিয়া কৰালে। মই জীৱনত যিমান দুখৰ সন্মুখীন হৈছিলোঁ, ৰাহুলে আহি মোক সুখেৰে ভৰাই দিলে। বৰ্তমান মই ল'ৰা ছোৱালী দুটাৰ সৈতে ৰাহুলৰ লগত বহুত সুখী। বন্ধু বান্ধৱীসকল, অনুবাদ কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।